নমস্কাৰ বন্ধুসকল 1971 চনত ডিবি কুপাৰ নামৰ এজন হাইজেকাৰে প্লেনৰ পৰা $2 লাখ দাবী কৰি নৱেম্বৰ মাহৰ ঠাণ্ডাৰ ৰাতি প্লেনৰ পৰা জঁপিয়াই দিছিল। He hijacked a Northwest Orient Airlines 727, then over Washington. আপোনালোকৰ মনত হয়তো প্ৰশ্ন আহিছে, ডিবি কুপাৰ কোন? ডিবি কুপাৰে $2 লাখ লৈ ক'ত গ'ল? আহক এই বিষয়ে আমি আলোচনা কৰোঁ। 24 নৱেম্বৰ 1971 চনত নৰ্থ ৱেষ্ট এয়াৰলাইন্সৰ প্লেন পৰ্টলেণ্ডৰ পৰা চিয়াটললৈ গৈ আছিল। এই প্লেন মাত্ৰ আধা ঘণ্টাৰ আছিল, মানে বেছি ডিষ্টেঞ্চ নাছিল এই দুখন চহৰৰ। প্লেনখনত বেছি মানুহো নাছিল, 34টা পেছেঞ্জাৰ আৰু 6টা ক্ৰু মেম্বাৰ আছিল। আৰু সকলোৱে অজ্ঞাত আছিল যে সিহঁতৰ মাজত এজন হাইজেকাৰো আছিল। দেখাত মানুহজন বগা চাৰ্ট, কলা ছানগ্লাছ, ফৰ্মেল লং পেণ্ট আৰু কোট পিন্ধি আছিল, আৰু সি প্লেনৰ একেবাৰে লাষ্টৰ ছিটত বহিছিল। প্ৰায় 2:58 প্লেন উৰাৰ লগে লগে সি এয়াৰ হোষ্টেছ এজনীক মাতি, যাৰ নাম আছিল ফ্লৰেন্স ছেফনাৰ, আৰু তাইক পৰিচয় দিছিল, হাই, মই ডেন কুপাৰ, আৰু এই চিঠিখন তুমি লোৱা আৰু চিঠিখন পঢ়ি চোৱা। তাই চিঠিখন হাতত লৈ চিঠিখন পঢ়ে, আৰু তাত লিখা আছিল, মোৰ ব্ৰিফকেছত বোমা আছে আৰু মই এই প্লেনখন হাইজেক কৰিছোঁ, আৰু ওচৰত তাইক বহিবলৈ কৈছিল। তাই আচৰিত হৈ লগৰ এয়াৰ হোষ্টেছজনীক মাতিছিল, যাৰ নাম আছিল টিনা মাকলু, আৰু দুয়োকো ব্ৰিফকেছটো খুলি বোমাটো দেখাই দিছিল। সি ডিমাণ্ড কৰিছিল যে মোক কেছ $2 লাখ পইচা আৰু 4টা পেৰাচুট লাগিব, আৰু যেতিয়া আমি লেণ্ড কৰিম তলত এখন তেলৰ টেংকাৰ লাগিব ৰিফিউল কৰাৰ বাবে প্লেনখন, আৰু যদি কিবা বেলেগ কৰা এই প্লেনখন বম দি উৰাই দিম। এইবিলাক কথা লগে লগে এয়াৰ হোষ্টেছ দুজনীয়ে পাইলটক জনাই দিছিল, আৰু পেছেঞ্জাৰক এইবোৰ একো জানিব দিয়া নাছিল, কাৰণ যদি পেছেঞ্জাৰে এইবিলাক কথা গম পায় বহুত হাহাকাৰ লাগি যাব। আৰু পাইলটে তৎক্ষণাত এইবিলাক কথা ট্ৰেফিক কণ্ট্ৰল ৰুমত কৈ দিছিল। তেতিয়া এয়াৰলাইন্সৰ ট্ৰেফিক কণ্ট্ৰল প্ৰেছিডেণ্ট আছিল ডনাল্ড নাইৰব, আৰু সি হাইজেকাৰে যি ডিমাণ্ড কৰিছিল দিয়াৰ বাবে সাজু হৈছিল, আৰু কৈছিল হাইজেকাৰৰ লগত একেবাৰে ভালকৈ ব্যৱহাৰ কৰি থকা বুলি। প্ৰব্লেম মাত্ৰ এটা আছিল, আধা ঘণ্টাৰ ৰাস্তাত ইমান পইচা মেনেজ কেনেকৈ কৰে, কাৰণ 30 মিনিটত ইমান পইচা যোগাৰ কৰাটো সম্ভৱ নাছিল। আৰু সিহঁতে চিফাৰ্ষ্ট বেংকৰ লগত যোগাযোগ কৰে পইচাৰ বাবে, আৰু পাইলটক কয়, তোমালোকে প্লেনখন ওপৰতে ৰাউণ্ড ঘূৰাই থাকা যেতিয়ালৈ আমি পইচাটো যোগাৰ কৰোঁ। এই প্লেন 30 মিনিটৰ ঠাইত 3 ঘণ্টা হৈ যায়, কিন্তু কোনেও গম পোৱা নাছিল যে এই প্লেনত কি ঘটি আছিল। আৰু পাইলটে পেছেঞ্জাৰক কৈছিল যে কিছু টেকনিকেল ইছ্যুৰ বাবে আমি প্লেনখন লেণ্ড কৰিব পৰা নাই, কিছু সময় পিছত, আৰু ফাইনেলি প্লেনখন 5:46 লেণ্ড কৰে। আৰু সি কোৱাৰ দৰে এজনে পইচা লৈ আহে $20 নোটৰ বেগ আৰু 4টা পেৰাচুট। এই পইচা পোৱাৰ পিছত কুপাৰে পেছেঞ্জাৰবিলাকক নামিব দিছিল, আৰু প্লেনখন ৰিফিউল কৰি আৰু উৰা মাৰিছিল। এইবাৰ প্লেনত মাত্ৰ আছিল ডিবি কুপাৰ, হাইজেকাৰ টিনা মাকলু এয়াৰ হোষ্টেছ, ফ্লাইট ইঞ্জিনিয়াৰ, কো পাইলট, আৰু কেপ্টেইন উইলিয়াম স্কট পাইলট। কুপাৰে পাইলটক কয় যে প্লেনখন মেক্সিকো চিটিৰ ফালে লৈ যোৱা, প্লেনখন 10,000 ফুটত উৰাবা আৰু যিমান পাৰা লাহে লাহে যাবা। তাৰপিছত কুপাৰে টিনাক কৈছিল, তুমি এতিয়া পাইলটৰ ৰুমত যোৱা আৰু দৰ্জাখন বন্ধ কৰি দিয়া। আৰু কুপাৰে পেৰাচুট আৰু পইচা ৰেডি কৰিব আৰম্ভ কৰে জঁপিয়াৰ বাবে, আৰু জঁপিয়াৰ বাবে পিছৰ দৰ্জাখন খুলি লয়। তেতিয়াৰ প্লেনবিলাকত পিছত এখন দৰ্জা আছিল, আৰু ডিবি কুপাৰে সেই দৰ্জাখন খুলি লয়। প্ৰায় 8:10 মানত নৱেম্বৰ মাহত সেই ঠাণ্ডাত বৰষুণো আহি আছিল, আৰু সি জাপ মাৰি দিছিল। জঁপিয়াৰ পিছত প্লেনখন পাইলটে ওচৰৰ এয়াৰপৰ্টত লেণ্ড কৰাই দিছিল। লেণ্ডৰ পিছত FBI আহি অনুসন্ধান কৰিছিল, আৰু পাইছিল মাত্ৰ কুপাৰে খোৱা চিগাৰেটৰ আধা খণ্ড, এডাল টাই য'ত লুকাই আছিল এটা ক্লিপ, আৰু চিৰা পেৰাচুটৰ টুকুৰা যিটো পইচা লোৱাৰ বাবে ব্যৱহাৰ কৰিছিল। আৰু সেই দিনাৰ পৰাই FBI আৰম্ভ কৰে অনুসন্ধান যে কুপাৰ ক'ত জাপ মাৰিছিল সেইবোৰ ঠাইত, কিন্তু কুপাৰৰ একো চিন চাপ নাছিল। এই অনুসন্ধান 45 বছৰ চলিছিল, আৰু 2016 অফিচিয়েলি এই অনুসন্ধানটো বন্ধ কৰি দিছিল,
কাৰণ ইমান বছৰে বহুত চেষ্টা কৰিও কুপাৰৰ একো চিন চাপ নাপালে। কিন্তু প্ৰশ্ন বহুত ৰৈ যায়। আজিলৈকে ইতিহাসত সকলোতকৈ ডাঙৰ মাত্ৰ এটা হাইজেক যিটো কোনেও সলভ কৰিব নোৱাৰিলে। এটা সাংবাদিকে যেতিয়া নিউজ বনাইছিল, মুখামুখিত নিউজ বনাওঁতে ডেন কুপাৰৰ ঠাইত ডিবি কুপাৰ বুলি লিখি দিছিল। তেতিয়াৰ পৰাই ডিবি কুপাৰ নাম হৈ গৈছিল। FBI অনুসন্ধান কৰি গম পাইছিল যে য'ত জঁপিয়াইছিল তাত ডাঙৰ ডাঙৰ গছ আছিল আৰু ডাঙৰ ডাঙৰ নদী আছিল। তাত জাপ মাৰি বাচি যোৱাটো অসম্ভৱ বুলি কৈছিল, কাৰণ 10,000 ফুটৰ পৰা জঁপিয়াটো ইমান সহজ নাছিল। এই ৰাতি 8টা বজাত ইমান আন্ধাৰ আৰু বৰষুণো আহিছিল। সেই বৰষুণত ইমান ঠাণ্ডাত জাপ মাৰি বাচি যোৱাটো অসম্ভৱ বুলি কৈছিল। ইমান হোৱাৰ পিছতেও সন্দেহ কিন্তু কমা নাছিল, কাৰণ কুপাৰৰ কাহিনীৰ পিছত দেশ বিদেশত যেতিয়া সকলোৱে গম পাইছিল কুপাৰে কেনেকৈ কি কৰিছিল, চেম কপি কৰি 5টা হাইজেক কৰিছিল। কিন্তু এই 5টা হাইজেকৰ এটাও মৰা নাছিল, সকলোৱে বাচি গৈছিল। তাৰো বহু বিচাৰিছিল যে নহয় কিবা পইচা পাওক, নহয়বা কিবা ফাটা পেৰাচুট পাওক, নহয়বা কুপাৰৰ লাছে পাওক, কিন্তু একো সফল নহ'ল। সেই সময়ত কুপাৰৰ একো ফটোও নাছিল। তাৰ বাবে কুপাৰ দেখাত কেনেকুৱা মাত্ৰ পেছেঞ্জাৰ আৰু এয়াৰ হোষ্টেছ দুজনীয়ে জানিছিল, বাকী কোনেও নাজানিছিল যে কুপাৰ দেখাত কেনেকুৱা। বহু চেষ্টা কৰি কুপাৰৰ ড্ৰয়িং 3বাৰ বনাইছিল। প্ৰথমবাৰ বনাওঁতে কনফাৰ্ম নহ'ল, দ্বিতীয়বাৰ বনাওঁতেও কনফাৰ্ম নহ'ল, কিন্তু 3 নম্বৰ বাৰ বনাওঁতে কনফাৰ্ম বুলি ধৰি লয় সেই ফাইনেল ফটোখন। আৰু সেই ফটোখন বনায়ো কিন্তু কোনেও ডিবি কুপাৰৰ বিষয়ে একো অনুসন্ধান নাপালে। ডিবি কুপাৰৰ এই ঘটনা এতিয়া পৰ্যন্ত এক অমীমাংসিত ৰহস্য হৈ আছে। বহু তত্ত্ব, অনুমান আৰু লেখকৰ আলোচনাৰ সত্ত্বেও ডিবি কুপাৰ জিন্দা আছে না নাই সেয়া আজিও নিশ্চিতভাৱে কোৱা অসম্ভৱ।